নমস্কাৰ মোৰ কৃষক বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ আপোনাৰ নলবাৰী বৰমা জেগাত আৰু ইয়াত অহাৰ মেইন উদ্দেশ্যটো হৈছে যে ইয়াত এখন কেঁচু সাৰৰ যিখন ফাৰ্ম আছে সেইখন চাবলৈ আহিছোঁ আমি আজি আৰু অতিকে গুৰুত্বপূৰ্ণ এইটো যে এইখন কেঁচু সাৰ এগৰাকী মহিলাই চলাই আছে চ' আমি আজি চাওঁ আহকচোন এখেতেনো কেনেকৈ এইখন চলাই আছে আৰু এখেতৰ সবিশেষ জানিবলৈ আপোনালোকৰ ডেছক্ৰিপশ্যনত আপোনালোক মই তেখেতৰ গোটেইখিনি পৰিচয় দি দিছোঁ আপোনালোকে তাত চাই ল'ব আহকচোন আমি তেখেতক লগ কৰোঁ আৰু তেখেতেনো কেনেকৈ কৰি আছে ইমান দিন তেখেতৰ পৰা শুনো বাইদেউ নমস্কাৰ নমস্কাৰ আপোনাৰ এড্ৰেছটো ভালকৈ দিবচোন মোৰ নাম শ্ৰী কণিকা তালুকদাৰ মই নলবাৰী জিলাৰ বৰমা বৰজাৰ গাঁৱৰ বাসিন্দা হওঁ মই 2014 চনৰ পৰা নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ লৈ কেঁচু সাৰ কৰি আছোঁ আচ্ছা আচ্ছা এই প্ৰশিক্ষণটো দিছিলে মোক ডক্টৰ মানসী চক্ৰৱৰ্তী বাইদেৱে এটা 5 দিনীয়া প্ৰশিক্ষণ দিছিলে তাতে আমাক কেইবাটাও বিষয় শিকালে যদিও মই কেঁচু সাৰটো কৰিবলৈ আৰম্ভ কৰিলোঁ কাৰণ মোৰ কেঁচু সাৰ আৰম্ভ কৰাৰ কাৰণ দুটাই আছিল এটা হ'ল মোৰ ধৰক মানুহবিলাকে মানে ৰাসায়নিকৰ ফালে ৰাসায়নিক সাৰৰ ফালে আগবাঢ়ি নাযায় মানে যিটো আমাৰ জৈৱিক সাৰৰ প্ৰতি আগ্ৰহী হয় এই এটা কাৰণ আৰু দ্বিতীয়টো কাৰণ হ'ল মোৰ যিটো মূলধনটো একেবাৰে কম আছিল মূলধনটো একেবাৰে কম আছিল মই মাত্ৰ 500 টকাৰে কেঁচু সাৰ কৰিবলৈ আৰম্ভ কৰিছিলোঁ আচ্ছা আচ্ছা আপোনাৰ ফোন নম্বৰটো দিব নেকি এবাৰ দিব পাৰিম আপুনি এবাৰ কৈ দিবচোন এবাৰ ফোন নম্বৰটো মোৰ ফোন নম্বৰ হ'ল 8723997073 আচ্ছা আপোনালোকে যদি কেঁচুৱাৰ বিষয়ে বা কেঁচুৱাৰ যদি লাগে তেখেতক এইটো নম্বৰত কণ্টেক্ট কৰিব আৰু আহকচোন আৰু কথা পাতোঁ এখেতৰ লগত আপুনি এইটো কিমান চনৰ পৰা কৰা বুলি ক'লে মই 2014 চনৰ পৰাই আৰম্ভ কৰিলোঁ 2014 চনত ন আপুনি এইটো ফাৰ্ম ষ্টাৰ্ট কৰোঁতে কিবা প্ৰব্লেম পাইছিলে নেকি ধৰক আপুনি এগৰাকী মহিলা হিচাপে ষ্টাৰ্ট কৰিছে কোনোবা কাষৰ মানুহ তেনেকৈ কৈছে নে আপুনি নিজেই স্বইচ্ছাই ষ্টাৰ্ট কৰিলে এই ফাৰ্মখন স্বইচ্ছাই ষ্টাৰ্ট কৰিলে মানে আপুনি প্ৰথমতে মোৰ মূলধনটো একেবাৰে কম বুলি ক'লোৱে মই প্ৰথমতে বাঁহৰ টাংকিৰে আৰম্ভ কৰিছিলোঁ বাঁহৰ টাংকি আছিল আচ্ছা যিটো আমাৰ গৰুক এই যে ঘাঁহ দিয়ে আচ্ছা খোৱাৰ এটা ঘৰৰে খোৱাৰ এটা আছিলে তাতে মানে জাবৰ জোঁথৰ কল মেটেকাখিনি গোটেই মানে তৰপকৈ দি লৈ পদ্ধতিটো তৰপকৈ দি লৈ তাৰ মানে একেবাৰে ওপৰত কেঁচুটো মেলি দি প্ৰথম সেইখিনিকে আৰম্ভ কৰিলোঁ আচ্ছা প্ৰথম আপুনি কেঁচু ক'ৰ পৰা আনিছিলে কেঁচু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাই লৈছিল আচ্ছা ইয়াত দুটা জাতৰ কেঁচু পোৱা যায় এটা এছেনিয়া ফেটিডা আৰু এটা হ'ল ইগ্লিয়লাছ আচ্ছা দুইটা জাতৰে কৰে আপুনি ন দুটা জাতৰে কৰোঁ আচ্ছা আপুনি যেতিয়া মানে ষ্টাৰ্টিঙত আপোনাৰ খৰচ কিমান পৰিছিলে আপোনাৰ এইবিলাক ইউনিটবিলাক বহাওঁতে আপোনাৰ ইউনিটবিলাক ষ্টাৰ্টিংটো মই ক'লোৱে দেখোন বাঁহখিনি ঘৰৰে আছিল কাম কৰা মানুহে লেবাৰে মিলি 500 টকা এটা খৰচ হৈছিল 500 টকা আছিলে মানে জাষ্ট পাৱাৰ ষ্টাৰ্ট কৰিছিলে আৰু এতিয়া বাইদেউটো দেখিবলৈ ওলাইছে এইখিনি এতিয়াতো চব পকীয়ে বনাই দিলে এতিয়া আপোনালোক এই চাব পাৰে এইখিনি পকী হয় তাতে আগতে বাঁহৰে ষ্টাৰ্ট কৰিছিলে কিন্তু এতিয়া আপুনি চাব পাৰে আৰু ফাৰ্মি বেডো কৰা গৈছে সেইফালেও আছে মোৰ টাংকি আহকচোন এখেতে কি কিনো কৰিছে কেনে কৰিছে এইফালেও আছে এইবিলাক চাব পাৰে আপোনালোকে বাৰীৰ পিছফালে আমি যিবিলাক মাটি এনে পেলাই থৈ দিওঁ সেইখিনি যদি আমি ভালকৈ যদি আমি ব্যৱহাৰ কৰোঁ আমি এইখিনি ভালকৈ শিকিব পাৰোঁ বাইদেউৰ পৰা আমি এই কথাখিনি খোলাকৈ কৰিছোঁ এনেকৈ আৰু এইখিনি বাইদেউ খোলাকৈ কৰিছিলে এইখিনি আৰু এইখিনি আপুনি ভাৰ্মিটো যেতিয়া বনাই আপোনাৰ কি সঁজুলি লাগে আপোনাৰ ভাৰ্মি বনাবলৈ আপোনাৰ মানে বনাবলৈ আপোনাৰ কি সঁজুলি লাগে আপুনি এবাৰ ক'বচোন ভাৰ্মি কম্পষ্টটো বনাব লাগিলে আমি ধৰক গোবৰ মেইন বস্তুটো গোবৰ কল মেটেকা এইখিনি লাগিল আৰু এইখিনি তৰপকৈ দি থাকিলোঁ দি থকাৰ পাছত একেবাৰে ওপৰত কেঁচুটো এৰি দিলোঁ আৰু ভাৰ্মি কম্পষ্ট অকল মই ভাৰ্মি কম্পষ্টে তৈয়াৰ কৰা নহয় মই লগতে মই গোটেই 3টা প্ৰডাক্ট এতিয়া বৰ্তমান তৈয়াৰ কৰি আছোঁ ভাৰ্মিৰ পৰা কি কৰিছে আপুনি এতিয়া ভাৰ্মি কম্পষ্টৰ পৰা যিটো পেষ্টিচাইড ভাৰ্মি ৱাছ ওলায় ভাৰ্মি ৱাছটো মানে পানীটো মানে কেঁচু সাৰৰ যিটো পানী সেইটো ভাৰ্মি ৱাছটো মই
ৱাছটোৱে অকল ৱাছটোৱে মই বজাৰত বিক্ৰী কৰা নাই, তাৰ লগত পেষ্টিচাইড কৰি লৈ পেষ্টিচাইড কৰি লৈ যিটো তাৰমানে কি গছত যিটো কিছুমান পোক পৰুৱা নধৰে আৰু নধৰা বা সাৰ হিচাপেও ব্যৱহাৰ হ'ল বা ঔষধ হিচাপেও ব্যৱহাৰ হ'ল। আৰু কেঁচু সাৰটোতো থাকিলে একেলগে কেঁচু সাৰৰ লগতে মই ভাৰ্মি ৱাছটো পাওঁ। আৰু আৰু কেঁচু সাৰৰ লগতে আৰু এটা মই প্ৰডাক্ট বনাওঁ, এইটো বায়'পেষ্টিছ যিটো ভাৰ্মি কম্পষ্ট এইটোও বনাওঁ। এইটো হ'ল ধৰক কিছুমান গছৰ গুৰিতে কিছুমান গছবিলাক সৰু সৰু ধৰক বিলাহী বা আপোনাৰ জলকীয়াৰ পুলি বা কিছুমান ফুলৰ পুলি গুৰিতে পচি যায়। এই বায়'পেষ্টিচাইড কৰাৰ ফলত সেইটো সাৰ ব্যৱহাৰ কৰিলে এইটো আৰু কেঁচু সাৰত কৰি উন্নত হৈ যায়, এইটো গুণটো দুগুণ বাঢ়ি যায়। গতিকে এইটো প্ৰডাক্টটো মই বৰ্তমান মাৰ্কেটত এটা জয় ভাৰ্মি কম্পষ্টটো ব্ৰেণ্ডটো ওলাইছে আৰু বজাৰত পায়, আৰু যিটো জয় ভাৰ্মি ৱাছ এইটো বজাৰত পায়। কিন্তু এইটো যিটো মই বায়'পেষ্টিচাইড ভাৰ্মিটো বনাইছোঁ এইটো কিন্তু ব্ৰেণ্ডটো উলিয়াব পৰা নাই এতিয়ালৈকে, উলিয়াম বুলি ভাবি আছোঁ। এই লকডাউনৰ পিছত চাগে পাৰিম বুলি ভাবিছোঁ আৰু কি হয় মানে সময় চাই উলিয়াই দিম আৰু বজাৰত। আপোনাৰ এটা ভাৰ্মি বেড বনাওঁতে কিমান দিন লাগে, মানে এটা কেঁচু সাৰ পোৱালৈকে ষ্টাৰ্টিঙৰ পৰা প্ৰায় 45 দিন লাগে। 45 দিন লাগে ন? 45 দিন লাগে। আচ্ছা, যদি এজন কৃষকে যি মানে ষ্টাৰ্ট কৰিব বিচাৰে, আপোনাৰ কিমান পইচা লাগিব? তেখেতে যি কম খৰচাত যদি ষ্টাৰ্ট কৰিব লাগে, মানে এজন কৃষকে যদি কেঁচু সাৰ কৰিম বুলি ভাবে, আৰম্ভ কৰিম বুলি ভাবে, খুব বেছি পইচা নালাগে কেঁচু সাৰ বনাবলৈ। বেছি পইচা নালাগে, একদম কম খৰচতে বনাব পাৰি। ওপৰৰ ছালখন দেখাই পাইছে, মই প্লাষ্টিক ছাল ব্যৱহাৰ বাইদেউ বহুত ধুনীয়াকৈ মানে খুব কম খৰচাতে কৰিছে, চাব পাৰে আপোনালোকে। বহুত বেছি খৰচ কৰা নাই, মই কম খৰচতে কৰিছোঁ। এইয়া প্লাষ্টিক ছাল ব্যৱহাৰ চাব পাৰে, প্লাষ্টিক ছাল। আৰু কিছুমান এই বেডবিলাক ভাৰ্মি বেড, এইবিলাক আমি আমাৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰ নহয়, এইটো আমাৰ নলবাৰী এগ্ৰিকালচাৰ অফিচৰ পৰাই পাইছোঁ মই, কৰি থকাৰ কাৰণে দিছে। তো কিছুমান বস্তু আমি কৰিলে আমাক সহায় কৰা মানুহ ওলাব। আমি প্ৰথমতে নিজে আগ্ৰহ কৰিব লাগিব। এইটো খুবেই প্ৰশংসনীয় যে এগৰাকী মহিলাই এনেকৈ ষ্টাৰ্ট দিছে। বহুত কম দেখোঁ যে মানে কৃষিত যে এগৰাকী মহিলা এগৰাকীয়ে মানে এনেকৈ ষ্টাৰ্ট দিব বা তেনেকুৱা ধৰণৰ। আচ্ছা, আপোনাৰ মানে প্ৰডাক্ট হিচাপে 3টা প্ৰডাক্ট ক'লে ন? আচ্ছা, আৰু আপোনালোকে কেঁচু সাৰ 1 কেজি কিমানকৈ বেছি আছে? মই কিলো 10 টকাকৈ দিছোঁ। কিলো 10 টকা ন? কিলো 10 টকা। আৰু আপোনাৰ সেই কেঁচুটোও বিক্ৰী কৰোঁ লগতে। কেঁচুটোও বিক্ৰী কৰে? কেঁচু কিমান হাৰত বিক্ৰী কৰে আপুনি? কেঁচুটো কিলো 1000 টকা। কিলো 1000 টকা। আচ্ছা, আৰু এটা মানে এখন ভাৰ্মি বেডৰ পৰা আপোনাৰ কিমান সাৰ ওলায়, কেঁচু সাৰ ওলায় মানে এবাৰত ফাৰ্ষ্ট হাৰ্ভেষ্টত? প্ৰথমবাৰ মানে কি এটা ভাৰ্মি বেডৰ পৰা একেলগে সাৰটো গোটেই নোলায় মানে এভাৰেজ কিমান ওলায় যে প্ৰথম হাৰ্ভেষ্টত? প্ৰথমবাৰো ধৰি লওক 1.5 কুইণ্টেল 2 কুইণ্টেল, নেক্সট আৰু 15 দিন পিছত আৰু 1.5-2 কুইণ্টেল এনেকৈ ওলাই থাকে। লগালগে একেলগে গোটেইখিনি এটা বেডত 15 কুইণ্টেল সাৰ ওলায়। হ'ল ছোৱালীজনী, মই বিভিন্ন অসুবিধাত মই মানে সৰুৰ ঘৰৰ পৰা আহিলোঁ, ইয়াতে আমাৰ ঘৰতে কেঁচু সাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু বিশেষ মোৰ নিজৰ খৰচখিনি বা ছোৱালীটোৰ খৰচখিনি নিজে উলিয়াব পাৰিছোঁ, লগতে আৰু ঘৰতো মই খৰচ দিয়ে মানে আপুনি কেঁচু সাৰ কৰি পেলাই ন? আচ্ছা, বছৰত প্ৰায়। আচ্ছা, বাইদেৱে কৈছিলে যে মানে যিটো আমি সাৰ বনাওঁ সেই সাৰটোৰ যিটো মানে কোৱালিটিটো উন্নত মানদণ্ডৰ হ'ব লাগে। উন্নত মানদণ্ডৰ হ'ব লাগে। আৰু লগতে মই যিটো জাবৰ জোথৰ বা কল গোবৰ এইখিনি পচিবৰ কাৰণে ডিকম্প'জাৰ ব্যৱহাৰ কৰোঁ। ক'ত পায় আপুনি? ডিকম্প'জাৰ মাৰ্কেটত নাপায়, কিন্তু এইটো মই এনেই আৰু এমেজন বা ফ্লিপকাৰ্টত অনলাইন তাৰ পৰা মই অনা নাই, মোৰ বন্ধু এজনে দিলে। কিন্তু এনেই তাতে চাহিদা কৰিলে মানে অৰ্ডাৰ কৰিলে পোৱা যায় কিজানি। ডিকম্প'জাৰটো বেছি দাম নহয়, এটা বটলত 20 টকা লয়। ডিকম্প'জাৰে কাম খুব ভাল কাম কৰে। ডিকম্প'জাৰে কেঁচু সাৰটো যিটো
গোবৰ জাথৰ বা এইটো পেলনীয়া বস্তুখিনি পচোৱাত খুব সহায় কৰে সহায় কৰে তাৰে লগতে আৰু ডিকম্প'জাৰ সাৰটো মানদণ্ডটো উন্নত কৰে আৰু উন্নত হৈ যায় ডিকম্প'জাৰে মানে এটা কথা সুধিব বিচাৰিছোঁ যে আমি যেনিবা মানে কেঁচু সাৰটো বনালোঁ তাত মাৰ্কেটিঙত আপুনি প্ৰথমতে কেনেকুৱা সুবিধা পাইছিলে মানে কিমান দিগদাৰ মাৰ্কেটিংটো কৰাত মানে আপোনাৰ মতে মাৰ্কেটিং কৰাতে প্ৰথমতে অসুবিধা হৈছিলে প্ৰথমতে ধৰা মই প্ৰডাকশ্যনো খুব ফাৰ্ষ্ট প্ৰডাকশ্যন হৈছিলে মোৰ 8 কুইণ্টেল নেক্সট বছৰ 16 কুইণ্টেল সেইখিনিতো মোকতো কোনো চিনিও নাপায় মই মাৰ্কেট বিচাৰিলোঁ নলবাৰীত বিচাৰিলোঁ এনেকৈ পিপিত হোৱাত বিক্ৰী কৰিলোঁ তাৰপিছত লাহে লাহে মই মাৰ্কেটটো নলবাৰীৰ পৰা গুৱাহাটী বা বিভিন্ন ঠাইত মানে পাবলৈ সক্ষম হ'লোঁ আৰু এতিয়া ধৰা মোৰ যিটো যিটো চৰকাৰীভাৱে এটা প্ৰমাণ পত্ৰ লাগে আৰু প্ৰমাণ পত্ৰ লাগে লাইচেঞ্চ এটা লাগে সেইটো আমাৰ লেডিছৰ ভিতৰত মোৰে আছে লেডিছৰ ভিতৰত মোৰে আছে অসমৰ মানে পাৰ্মিশ্যনটো মোৰে আছে এইটো সাৰৰ মানে এটা পাৰ্মিশ্যন থাকেতো খানাপাৰাৰ পৰা দিয়ে সেইটো মোৰে আছে অসমৰ ভিতৰত ফাৰ্ষ্ট মানে সাৰ ভাৰ্মি কম্প'ষ্ট কৰি আছে বহুতে কিন্তু বেছি মানে কি মানে বহুত হায়াৰ স্কেলত কৰিব পৰা নাই লেডিছৰ হায়াৰ স্কেলত কৰা নাই আৰু লেডিছৰ ভিতৰত কষ্ট হ'লেও আৰু খুব কষ্ট হয় মোৰ যথেষ্টখিনি কষ্ট হয় কিন্তু হ'লেও মই মানে কি কৰি আছোঁ বছৰত ধৰক প্ৰায় 2000-3000 কুইণ্টেল উৎপাদন হয় 10 টকা বিক্ৰী কৰোঁ লিকুইডটো বিক্ৰী কৰোঁ এইটো বায়ো পেষ্টিচাইড সেইটো ভাৰ্মি কম্প'জে সেইটো হয় আমাৰ মানে বহুত কৃষকে মানে আমাৰ কেঁচু সাৰটোৰ বিষয়ে বহুত উপকাৰিতাবিলাক নাজানে আচলতে হয়তো কেনেকৈ কৰে বা সেইটো হয়তো নাজানে আজি সেইকাৰণে বাইদেউৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছে যে কেনেকৈ কৰিছে কেঁচু সাৰ কৰিবলৈ দেখুৱাব পাৰিব নে এনে তাত কেঁচু যে ইচেনিয়া ফেটি আৰু কেনেকৈনো চিনি হ'ব কেনেকৈ যে চিনি পাব ঠিক আছে বাইদেউ বাৰু আমাক দেখুৱাব যে যিটো আমি কেঁচু ব্যৱহাৰ কৰে সেই কেঁচুটো কেনেকুৱা হ'ব লাগে বা আপোনালোকে ঠগ দেখায় যে বেলেগ কেঁচু দি দিব কোনোবাই আপোনাক কেনেকুৱা ধৰণৰ চাব পাৰে আপোনালোকে এইটো মানে দেখাত অলপ অসুবিধা একদম সেই হৈছে না এইকেইদিন বৰষুণৰ টান মাৰা হৈছে না সেইটো আচ্ছা এইটো চাব আপুনি এইটো ৰঙা কালাৰ ব্ৰাউন কালাৰ আপোনাৰ বাইদেউ বহুত দেখাব আচ্ছা এইটো হৈছে বাইদেউৰ ভাৰ্মি বেড ইয়াত এইটো মেটেকা বা আপোনাৰ বাৰীত যিবিলাক মানে এনেই এই মেটেকা এইটো যি মেটেকা ওপৰত দিয়া দেখিছা এইটো ঢাকনি হিচাপে ব্যৱহাৰ কৰিব কেঁচু সদায় মানে কি চাহ ঠাইৰ ওপৰত ছালখন লাগে বৰষুণ লাগে পানী লাগে কিন্তু যথেষ্ট পৰিমাণৰ পানী নালাগে তো ছালখন ওপৰত লাগিব আৰু সিহঁতে আন্ধাৰত খায় যিটো এন্ধাৰ লাগে তো সেইকাৰণে মই ওপৰত ভিতৰততো মেটেকা অকল থাকিলে ওপৰতো ঢাকনি হিচাপে মই ব্যৱহাৰ কৰিছোঁ এইটো আচ্ছা ঢাকনি হিচাপে ব্যৱহাৰ কৰিছে ন মানে আপুনি ভাৰ্মি বেড বনালে তাত জেগাটো চাহ পৰিব লাগিব আপোনাৰ ইমানো যথেষ্ট পানী দিব নালাগে মানে বৰষুণ পৰি থকা জেগা হ'ব নালাগিব পানী লাগিব কিন্তু ইমানখিনি নালাগে আৰু আচ্ছা বাইদেউ ভাৰ্মি বেড এইবিলাক চাব পাৰে বাইদেউ খুব কম খৰচতে ইমান ধুনীয়াকৈ এখন ফাৰ্ম এখন চলাই আছে বা আমি কেনেকৈনো আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ এইটো বাইদেউ এজন ধুনীয়া উদাহৰণ বাইদেউক আমি বহুত অশেষ ধন্যবাদ দিছোঁ যে আপুনি ইমান বহুমূলীয়া সময় আমাক দিছে সেইফালেও আছিল চাব পাৰে বায়'পেষ্ট ভাৰ্মি কম্প'ষ্ট এইটো জেনেৰেল যিটো কেঁচু সাৰ তাতকৈ এইটো উন্নত মানৰ হয় আৰু এইটো আপুনি বৰ্তমান প্ৰডাক্টটো উলিয়াই দিয়া নাই লকডাউনৰ কাৰণে নেক্সট আৰু যেতিয়া মই সেই কৰিম প্ৰডাক্টটো উলিয়াই দিম লাহে লাহে কিমানকৈ বিকে এইটো আপুনি যদি অকণমান দাম বেছি বুলি ক'লে আপুনি এনে কিমানকৈ বিকে আপুনি এনে এইটো ধৰিলা মিনিমাম 80 টকামান পৰি যাব আৰু পাৰ কিলো 80 টকা ন পেকেট কেইটা এবাৰ দেখুৱাবচোন উঠাই পেলাই এইটো বাইদেউ কিমান পেকেট এইটো কিমান কেজি এইটো 1 কিলো এইটো 1 কিলো ন এইটো 5 কিলো
এইটো হৈছে 5 কিলো ন 5 কিলোৰ পেকেট এইটো আপোনাৰ পেকেটটোৰ দাম কিমান পৰে আপোনাৰ পেকেটটো ধৰক এনে খালী পেকেটটোৰ দাম কিমান পৰে খালী পেকেটটোৰ দামটো 2 টকামান পৰে 2-3 টকা ন আচ্ছা বটলটো আপুনি কি কিনি আনে নে জাষ্ট এনে বটলটো খালী বটল কিনি আনি ঘৰত মই নিজৰ প্ৰডাক্টটো সোমাই দিওঁ আচ্ছা আচ্ছা ঠিক আছে এইটো জয় ফাৰ্মি ৱাছ আৰু মই যি ক'লোঁ বাইদেউ এইটো বনাই জয় ফাৰ্মি ৱাছ এইটো পেষ্টিচাইড কৰা হৈ গৈছে আচ্ছা আৰু এইটো হৈছে ষ্ট'ৰেজ য'ত মানে তেখেতে কেঁচুসাৰ এইবিলাক থয় চাব পাৰে খুব ধুনীয়াকৈ তেখেতে বহুত শাৰী পাতিকৈ বহুত ধুনীয়াকৈ কৰিছে ছিষ্টেমেটিক বহুত ভাল লাগিছে যেনেকুৱা আমি খুব কমেই দেখা পাওঁ যে আগ্ৰহী মহিলা যে এনেকৈ আগবাঢ়ি খেতিৰ দিশত স্পেচিয়েলি আগবাঢ়ি আহে মই 2014 চনত প্ৰায় একদম কম খৰচত প্ৰায় 8 কুইণ্টেল ওলাইছিলোঁ আজিলৈকে মই এতিয়ালৈকে 2000 কুইণ্টেল উৎপাদন কৰিব পাৰোঁ আৰু 2000 কুইণ্টেল কেতিয়াবা বেছি হয় লগতে কেঁচুও বিক্ৰী কৰোঁ ফাৰ্মি ৱাছো থাকে মোৰ বছৰত প্ৰায় 7 লাখ 8 লাখৰ ভিতৰত ইনকাম হয় এনেকৈয়ে মই কেঁচুসাৰ কৰি এতিয়া বৰ্তমানৰ মোৰ জীৱিকাৰ পথ উলিয়াই লৈছোঁ মোৰ লগতে মোৰ ফেমিলিটোকো মই কিছু আৰ্থিকভাৱে সকাহ দিব পাৰিছোঁ